hey what's up guys, মই হয় দীক্ষিত আৰু আপুনি চাই আছে মোৰ ইউটিউব চেনেল দা ইণ্ডিয়ান ব্লগাৰ দীক্ষিত। তো গাইজ আজি হয় 15 জানুৱাৰী। তো আজি হয় মাঘ বিহু। তো সকলোকে মোৰ পৰা হেপী মাঘ বিহু। তো আজিৰ ভিডিঅ'টিত আমি যাই আছোঁ সনানাম খেলপথাৰৰ মোৰ ঘৰৰ ওচৰতে। তাতে আমাৰ দেউতাহঁতৰ কমিটি এখনে ভেলাঘৰ সাজিছে। তো তাৰে ব্লগ বনাম, কেনেকৈ জ্বলাল আৰু বহুত খেল ধেমালি হ'ব। তো তাৰে ব্লগ চাব আপুনি এতিয়া। চলো গাইজ যাওঁ। গাইজ ফাইনেলি আমি ঘৰৰ ফিল্ডত আহি গৈছোঁ। পিছপিনে চাব পৰা এইটো ভেলাঘৰ। ৰ'ব আপোনালোকক দেখাওঁ। গাইজ এইটো ভেলাঘৰ আমাৰ আগত চাব পাৰে। তো ৰখি থাকোঁ অলপ সময় জ্বলাবই। গাইজ চাব পাৰে পিছপিনে মোৰ মেজি আছে। এতিয়া মেজি জ্বলাব মানে বুজিব নেকি খুলি গ'ল নেকি আৰু গাইজ এইটো মোৰ দেউতা, এইটো মোৰ দেউতা গাইজ। আৰু এইটো ভেলাঘৰ এতিয়া জ্বলাব। অলপ ধুনীয়া ধুনীয়া মানুহখিনি কৈ থোৱাচোন। আপোনাৰ ওচৰত আমি পালন কৰি আমি আপোনাৰ মানুহৰ কল্যাণৰ কাৰণে যদি সকলোৱে আশীষ লৈছোঁ। গাইজ মই দেউতাই জ্বলাই আছোঁ। জ্বলিছে এতিয়া লগাই দিলে অলপ পিছত দেখা যাব। বাকীখিনি অনুপম অগ্নি দেৱতাই আমাৰ যে মেজিটো সকলোবিলাক লৈ যায়। জয় হৰি বোলা। হ'ব ঘূৰি লওক একবাৰ। দাদা একবাৰ ঘূৰক এতিয়া। হেৰিও আছে অনুপম দা। যাব গাইজ ফাইনেলি আমাৰ মেজি জ্বলি গৈছে। পিছপিনে বোকা আছে ভালকে। এনেকৈ ভোগালী বিহু উদযাপন কৰা হয় অসমীয়া। এটা কয়লা বনি আছে। এক সেকেন্ড লাগে।
सही बोलेंगे अंदर से तो पूरा खोखला है बे আৰু মোক কথা ন ठीक है গাইজ আলু डुप्लीकेट গাইজ এইখিনিত মই এটা নতুন ফ্ৰেণ্ড লগ পাইছোঁ চাব পাৰে লেব্ৰাডৰ তো গাইজ আমি এতিয়া খেলপথাৰৰ পৰা আহি গ'লোঁ সোণাৰাম তো তাতে খেলা ধূলাও কৰিলোঁ মই আৰু চিৰঞ্জীৱে খেলা ধূলা কৰিলোঁ তো তাৰে ভ্লগ বনাব টান হ'ল এই কাৰণে ভ্লগ বনা নাই তো আমি এতিয়া ঘৰলৈ আহিলোঁ কাপোৰ চাপোৰো চেঞ্জ কৰিলোঁ তো চিৰঞ্জীৱে এটা ট্ৰফি পাইছে কোনটো গাল ক পাহাৰ পানীত পাইছিল তো পাহাৰ পানীত পাইছে ট্ৰফিটো চাওক ট্ৰফি তো এই কনগ্ৰেচুলেশ্যন চিৰঞ্জীৱ তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নিউ ব্লগত লগ পাম বাই গাইজ